গাইজ এই পানীটো দেখা পাইছোঁ কিমান স্পীডত গৈ আছে। এতিয়া আমি বান এটা দিম মানে খেতি চাইডত সেই দাদাজনে বান্ধি আছে আৰু এইফালে মই এনেকৈ বান্ধি দি গৈ আছে মানে স্পীডত আহি আছে। এইটো চাইডতে পানী ৰখাম, সেইটো চাইডতে ৰখাম। ইয়াৰ পিছত মাজৰ পৰা যোনটো পানী যাব গুলি নিচিনা যাব। মানে মই ইয়াত থিয় হৈ আছোঁ, এতিয়া একো প্ৰব্লেম নাই, অলপ অলপ লৈ যাব বিচাৰি আছে। কিন্তু অলপ পিছত মই ইয়াত চেষ্টা কৰি থাকিব নোৱাৰিম, কাৰণ পানীয়ে মোক ঠেলি পেলাই লৈ গুচি যাব, মানে গুলি নিচিনা স্পীড হৈ যাব। গতিকে ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু বহুত কিবা কিবি আপোনালোকক মই দেখুৱাবলৈ বাকী আছে। আপোনালোকে আহিলে টাৱালি, গামোচা, ব্লেংকেট কিবা কিবি লৈ আহিব, ইয়াত ধুনীয়াকৈ মজা এনজয় কৰিব পাৰিব। আৰু এইবাৰ গৰমত যদি আপোনালোকে ইয়াত আহিম বুলি ভাবি আছে তেন্তে গোটেই ভিডিঅ'টো ধুনীয়াকৈ চাওক। আপোনালোকে মই ষ্টাৰ্টিঙৰ পৰা আপোনালোকক দেখুৱাম কেনেকৈ আহিব লাগে আৰু কোনটো প্ৰব্লেম ফেচ কৰিব লাগে না ইজি। আপোনালোকে যদি পাৰ্চনেল গাড়ী লৈ আহে তেও আহিব পাৰিব। আৰু আপোনালোকে যদি ভাবে এনেকুৱা অ'পেন এটা জেগাত আপোনালোকৰ পাৰ্চনেল গাড়ীখন থৈ অ'পেন জীপ এখনত আহিম তেন্তেও একো প্ৰব্লেম নাই। আপোনালোকে যেতিয়া আহে, যোন আহে, মোক ডিছক্ৰিপশ্যনত মোৰ ফোন নাম্বাৰটো দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। তোক হৰটো খুৱাই ল'ব গৈছে। কি খাব গৈছে? হৰ মানে এইটো লোকেল ভাষাত মদ বুলি মদটো হৰ বুলি কয়। আচ্ছা, চাউল মানে কিবা ফূৰ্তিত কিবা অকেজনত খাই অলপ চলপ আৰু ফেমিলি একেলগে খাই বাহিৰত একেলগে বহি আমি খাব পাৰোঁ। ভাল লাগে খাই ভাল লাগে। আচ্ছা, ভাল লাগে খাই ন। ইয়াতে শ্ল' কৰি দিয়া। এইফালে ক'ব নালাগে, ঘৰৰ পৰা আহিছে। আহক ছাৰ, আহক, আপোনাৰ কাৰণে অথনিৰ পৰা ৱেইট কৰি আছোঁ। আহক। এই আমাৰ আনা আহিলে, ই মোক কমচে কম 30 মিনিট ৱেইট কৰালে। বহুত টাইমৰ পৰা মই ৱেইট কৰি আছিলোঁ। আৰু এইফালে চাওক, আমি আৰম্ভ কৰিছোঁ জাৰ্ণি। আৰু সেইফালে আৰু আপ আছেনে নাই? আছে, বহুত আপ আছে। মই সেইফালে যোৱা নাই, কিন্তু বহুত পপুলাৰ হৈ গৈছে সেই জেগাটো, যোনটো স্পটত মই গৈ আছোঁ আজি। বহুত ধুনীয়া ৱাটাৰফল আছে তাত, মানে নেচাৰেল ভিউটো বহুত ধুনীয়া। তাত মানে জীয়া প্ৰকৃতিয়ে কথা কোৱা আপোনালোকে দেখা পাব, মানে জীয়া প্ৰকৃতি দেখা পাব। ইয়াত আৰু এজন আছে, কোন আছে ইয়াত নে? অজয় উঠিব ইয়াত, সি আহি আছে। এইটো এটা দোকান, সিং দোকান। ব'লা আগফালে আহক। এই কি খবৰ? ক'ৰ পৰা ৰাস্তা হ'ব? নেশ্যনেল হাইৱে তোমাৰ 715 পৰা ডকমকা ওলাব, কাৰ্বি আংলঙৰ ভিতৰত হৈ। ডকমকা মানে এইটো ডিফু যাব, সেইটো ডকমকা হৈ পেলাই ডিফু যাব। মানে কাৰ্বি পাহাৰৰ মাজেৰে অসম গভৰ্ণমেণ্টে এটা নতুন ৰোড বনাই আছে, যোনটো শ্বৰ্টকাট হ'ব, আমাৰ পাব্লিকৰ কাৰণে ভাল হ'ব। সেইটো এইটো কুঠৰি নজান তিনিআলি সোমাব লাগিব, এইফালে ইয়াৰ লগত জইন থাকিব, 715 ৰোডৰ লগত নেশ্যনেল হাইৱেৰ লগত জইন থাকিব। ডকমকা ওলাই এইটো ডিফু যাব পাৰিব শ্বৰ্টকাট, মানে পাহাৰৰ মাজতে যাব পাৰিব। মজা। যদি তেনেকৈ ৰোড হয়, প্ৰথমতে মৰি যাম চাই, কাৰণ পাহাৰৰ মাজেৰে যাম, কোনটো ভিউ আহিব, খাতাৰনাক ভিউ আহিব। আৰু এইটো আমি পালোঁ একদম প্ৰথম হেৰিটো। এইটো ডাউনটো নামি আছোঁ এতিয়া। আপোনালোকৰ কি ফিচাৰী আছে? আচ্ছা, ফিচাৰী সিঁচিব, তেতিয়া যাম, ডাঙৰ মাছ চাব পাৰিম তেতিয়া, আৰু লৈও আহিম ঘৰৰ কাৰণে। এইটো বিট অফিচ, এইটো চৰি ফৰেষ্ট অফিচ, এইবোৰ কাৰ্বি আংলঙৰ বিট অফিচ ন। আৰু এইটো গেট, পুৰা হুলস্থুল চলি আছে। কামটো কৰিলে। ক'ত যাব ওলাইছিলে আপুনি? আৰা মানে তাৰ যেনেকে আগত মানুহে ঝুম খেতি কৰে আৰা পাহাৰত আগৰ মানুহবিলাকে আমাৰ তলত যেনেকে নাঙল হওক বা হাল হওক বা কিবা ট্ৰেক্টৰ হওক ঢাল মাৰি পেলাই যেনেকে মানুহে ধান খেতি কৰিছিলে, আমাৰ কাৰ্বি আংলঙৰ মানুহবিলাক কি কৰে, কোৰ মাৰি পেলাই পাহাৰত ঝুম খেতি কৰে, ধান কৰে। এতিয়া সিহঁতে আধুনিক পদ্ধতিৰে মানে তাত জলকীয়া, নেমু, আদা, আনাৰস, তামোল পুলি সিহঁতে পাহাৰত পাহাৰ কাট ধুনীয়াকে আৰাত মানে এইবিলাক। আচ্ছা, সেইটোক আৰা বুলি কয়। আমি কিন্তু বহুত দূৰলৈকে যাওঁ জেগা বিচাৰি, কিন্তু ঘৰৰ ওচৰতে ইমান ধুনীয়া জেগা আছে। মানে মই ভাবি আছোঁ, মই ইমান দিন অহা নাছিলোঁ কিয়, কিন্তু চবেই অহা দেখা পায়, মই ভাবিলোঁ গৈ আহোঁ। আৰু দেখুৱাৰ আগতে মই আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ, আৰু সেইকাৰণে ধুনীয়াকৈ ৰেডি হৈ আহিছোঁ। আৰু ধুনীয়াকৈ বস্তুটো এক্সপ্ল'ৰ কৰিম, আপোনালোকেও চাব পাৰিব আৰু আপোনালোকেও ইজিলি আহিব পাৰিব। তেনেকুৱা ৰোড বেয়া নহয় দেই। আমি ভাবোঁ, কিছুমানে ভাবে যে ৰোড বেয়া, ৰোড একদম ধুনীয়া, পকা ৰোড।
এইফালে চাওক ইজিলি আহিব পাৰিব কৰিছে কেনেকে পাহাৰ কাটিছে পাহাৰ কাটিছে এইবোৰ ন পাহাৰ কাটি পেলাই ৰাস্তা এইবিলাক বহল কৰিছে চাইড দি ড্ৰেইনৰ ব্যৱস্থা কৰি দিছে পাহাৰৰ পৰা যিটো পানী নামিব এইটো ড্ৰেইন দি পেলাই বৈ তলত জুৰিৰ লগত জইন কৰি দিছে আচ্ছা আচ্ছা চাইড দি বাকে ড্ৰেইন বনাই দিছে ধুনীয়াকে মানে ৰোডটো বহুত বহল হ'ব হয়নে ভিআইপি ৰোড যেনেকে আমাৰ নেশ্যনেল হাইৱে তেনেকে এইটো এটা হাইৱে হ'ব আচ্ছা দাদা আপোনাৰ টুপিটো কিন্তু কিছু ভাল লাগিছে কিন্তু একদম মজা লাগিছে আৰ্মি ফৰেষ্টৰ নিচিনা হয়নে টুপি আৰ্মি কিন্তু তাৰ চাৰ্টিফিকেট নাই আৰ্মি চাৰ্টিফিকেট নাই না বন্ধু এক্স আৰ্মি আৰ্মি নোহোৱাকে এক্স হৈছে তোমাক আধা ঘণ্টা ৰখাইছো যদি তোমাৰ প্লাছ পইণ্ট মই তাক লৈ লৈছো এজনৰ কাৰণে ৰখিছা দুজন পাইছা বাই ওৱান গেট ওৱান ফ্ৰী এইটো মাৰ্কেট এটা পালো ইয়াত সৰু বুধবাৰ বজাৰ বুলি কয় বুধবাৰৰ বজাৰ বুধবাৰে এইটো সাপ্তাহিক বজাৰ আচ্ছা আচ্ছা পাহাৰৰ যিবিলাক মানুহ আছে এতিয়া ধৰা তলৰ মানুহবিলাকতো বজাৰ পায় পাহাৰৰ যিবিলাক মানুহ আছে এইবিলাক খোজকাঢ়ি নামি ইয়াৰ পৰা বজাৰ কৰি আকৌ খোজকাঢ়ি ঘৰ যায়গে আমি ইমান ওপৰলৈকে আহিছো পাহাৰৰ আৰু ভিতৰলৈকে মানুহ আছে এইটো সপ্তাহিক বজাৰ প্ৰত্যেক বুধবাৰ ন বুধবাৰে ইয়াত বজাৰ কৰিব আহে খোজকাঢ়ি বজাৰ কৰিব তাৰপিছত আকৌ যাবগে এইটো ৰাম পাহাৰ পৰা আহে মানুহকেইটা কোনফালে ৰাম পাহাৰ য'ত ৰাম পাহাৰ চংহং আচ্ছা হিদিছো মানে চাকলাংছ এইটো আপোনাৰ দমকাৰ ওচৰে তাৰ মানুহবিলাকো বজাৰ কৰিবলৈ আহে তাৰপৰা ইয়াত আহে লাংলাচু ইমান দূৰৰ পৰা খোজকাঢ়ি যায় কিমান টাইম লাগে খোজকাঢ়ি আহিবলৈ খোজকাঢ়ি আহা আৰু যোৱালৈকে একদিন লাগি যায় মানে ইমান দূৰ খোজকাঢ়ি ইয়াত বজাৰ কৰিব আহে সিহঁতৰ আৰু বাৰিষাত সিহঁতৰ চব পাহাৰত মানে নিজে কৰি খায় অকল নিমখটো 1 বস্তা 2 বস্তা নিমখ কিনি লৈ যায় নিমখটো এতিয়া যেতিয়া ইয়াত কি থাকে খৰালি থাকে তেতিয়া নিমখটো ইয়াত 2 বস্তা কিনি লৈ যায় বাকী চব পাহাৰত নিজে খেতি কৰি পেলাই তাৰ পৰা উপাৰ্জন কৰি পেলাই নিজৰ মানে জীৱনটো কটায় আচ্ছা মানে চব নিজে নিজে খেতি কৰে অকল নিমখটো কিনি অকল নিমখটো তেল নিমখ আৰু তেল আজিকালি তেলটো সিহঁতে পেৰি লয় নিজৰ সৰিয়হ খেতি কৰি সৰিয়হটো জমা কৰি থৈ দিয়ে নিজে পেৰি পেলাই তেলটো ওলাই খায় সেইকাৰণে মানে কাৰ্বি আংলঙৰ মানুহৰ হেল্থটো খুব ধুনীয়া থাকে অৰ্গেনিক বস্তুবিলাক খায় খুব হেল্ডি থাকে একদম অৰ্গেনিক বস্তু যিবিলাক খায় নিজে উপাৰ্জন কোনো মেডিচিন নাই কোনো কেমিকেল নাই অৰ্গেনিক ফুডবিলাক সিহঁতে নিজে মানে খেতি কৰি সিহঁতে গাৰ শক্তিও বেছি কালাৰটোও ধুনীয়া আৰু মানে কি পটকে বুঢ়া নহয় চবতকে ডাঙৰ কথা আমাৰ মানুহবিলাকে মানে মছলা খাই আমাৰ এই অৱস্থা হৈছে সিহঁতে মছলাটো বহুত কম ইউজ কৰে কম খায় বইল খাই বেছি বইল খায় শাক পাচলি বেছি খায় হালধিও পিচি খায় মানে ইমান দূৰ কেনেকে খোজকাঢ়ি আহে এটা আদত হৈ গ'ল এতিয়া আমি গাড়ী লৈ যাওঁতে আমাৰ ভাগৰ লাগি থাকে না সিহঁতৰ খোজকাঢ়ি আহিলে ভাগৰ নালাগে আদত হৈ গ'ল হেভি হৈ গ'ল দাদা সিহঁতে ৰাতিপুৱা 4টা বজাত ওলাই বজাৰ 1টা 2টামান বজাত আহি বজাৰ পায় 1 ঘণ্টা 2 ঘণ্টা বজাৰ কৰি আকৌ খোজকাঢ়া ষ্টাৰ্ট কৰে সন্ধিয়া 7টা 8টা বজাত গৈ পেলাই ঘৰ পায় আচ্ছা একদিনৰ প্ৰচেছ গোটেই দিনটো সিহঁতে লাগি যায় বজাৰ কৰি ৰাতি হয় লোকৰ ঘৰত তেনেকুৱা পৰিয়াল আছে চিনাকি থাকি যায় ৰাতি ৰাতিপুৱা শুই উঠি চাহ তাহ খাই গুচি যায় আৰু আৰামছে আৰু আমি এনেকুৱা হৈছে আমাৰ হেবিটো এনেকুৱা হৈছে আমি যদি ওচৰৰ মাৰ্কেট এটাত যাওঁ তাত স্কুটি বা গাড়ীখন লৈহে যাওঁ আমাক খোজকাঢ়ি যাব ভাগৰ লাগে কিন্তু ভাবকচোন সপ্তাহিক বজাৰ এটা কৰিব এদিন মানে আপ এণ্ড ডাউন এদিন লাগি যায় পাহাৰৰ মাজে তেওঁলোকে আহে এইকেইটা মানুহ গোটেই সপ্তাহে ঝাৰু বনাইছে এইবোৰ এই ঝাৰু বেছি পেলাই এতিয়া চব্জি কিনি লৈ যাব আচ্ছা আচ্ছা এতিয়া মানুহজনে যে আনি আছে এইটো ধাৰি এইটো ধাৰি ধাৰি এতিয়া সিহঁতে গোটেই সপ্তাহত বনাইছে 2টা বনাইছে বা 3টা বনাইছে এই ধাৰি বজাৰত বিকিব বজাৰত বিকি যিটো পইচা পাব সেইটো দি এটা পাচলি কিবা তেল নিমখ আলু এইবিলাক কিনি লৈ যাব আচ্ছা আচ্ছা চব নিজে বনাইছে বেলেগ আৰু দেই আমি হয় অলপ ভিতৰৰ লাইফটো চাব লাগে কেনেকুৱা মোক আপুনি এটা কথা কওক আপুনি যদি ইয়াত সৰুৰ পৰা আছে আপোনাৰ জন্ম ইয়াত চব পূৰ্বপুৰুষেত মানে এনেকুৱা এটা আপুনি এটা আপোনাৰ লাইফৰ মেমৰি এটা কওক যোনটো আপোনাৰ এতিয়াও মনত পৰে আৰু মনত পৰিলে মানে এতিয়াও ভয় লাগি যায় এনেকুৱা কিবা মুমেণ্ট পাইছেনে ধৰক আপোনাৰ বনৰীয়া জীৱ জন্তুটো ইয়াত আছেই পাহাৰত হাতী বাঘ চাঘ এইবোৰতো থাকেই এনেকুৱা কেতিয়াবা মোকাবিলা হৈছেনে আপোনাৰ নাই তেনেকা হোৱা নাই লগ পালেও মানে তেনেকা মানে একো দিগদাৰ নহয় আমি চাইড মাৰি দিওঁ তেখেতে চাইড মাৰি দিয়ে হাতী লগ পালেও আমি যদি গম পাই যাওঁ হাতী আছে ইয়াত আমি লাগিলে এখন তলত দিন আমি ক্ষতি নকৰে গুচি যাওঁ আৰু তাতে দিগদাৰ নিদিয়ে আমি দিগদাৰ নিদিওঁ মানে এনে খেদা খেদি হৈছে নে কেতিয়া নাই খেদা খেদি তেনেকা হোৱা নাই আজিলৈকে
বানপানীৰ সময়ত হাতী বা পহু কিবা জানোৱাৰবিলাক চব পাহাৰতে গুচি আহে নহয় সিহঁতে মানে সিহঁতক ডিষ্টাৰ্ব নকৰিলে সিহঁতে আপোনালোকক ডিষ্টাৰ্ব নকৰে সেইটোৱে কথা কেতিয়াও এওঁলোক সৰুৰ পৰা ডাঙৰ হৈ গৈছে আজিলৈকে এনেকুৱা কোনো ইনচিডেণ্ট হোৱা নাই যোনটো তেওঁলোক ক'ব নোৱাৰিব যে বনৰীয়া হাতী হওক বেলেগ এনিমেলছেই হওক তেওঁলোকক মাৰিছে কিবা অত্যাচাৰ কৰিছে তাতে গম পোৱা যায় যে বনৰীয়া জীৱ জন্তুৱে আমাক কেতিয়াও ক্ষতি নকৰে যদি আমি তেওঁলোকক ডিষ্টাৰ্ব নকৰোঁ আৰু তেওঁলোকৰ যদি থকা জেগাবোৰ বনাঞ্চলবোৰ যদি আমি ধ্বংস কৰি দিওঁ তেওঁলোকক খাবলৈ একো নাথাকে হয় নহয় তেতিয়া খাদ্য সন্ধানত তেওঁলোক বাহিৰত ওলাই আহে তেতিয়া আমি হুলস্থুল কৰোঁ তেতিয়া তেওঁলোক কনফিউজ হৈ যায় কোনফালে যাম তেতিয়া কিবা এটা সংঘাত হয় যদি আপুনি এনিমেলছৰ লগত মিলি থাকে তেন্তে একো প্ৰব্লেম নাই মানে এনিমেলছৰ ৰাস্তাত থাকিব আমি ৰাস্তাত চ' সেইকাৰণে ডিষ্টাৰ্ব দিব নালাগে কাকো ভাই গ'লো না পাৰ্টি কৰিম তোক ঘৰটো খুৱাই ল'ব গৈছে কি খাব গৈছে হৰ মানে এইটো লোকেল ভাষাত মদ বুলি মদটো ঘৰ বুলি কয় আচ্ছা চাউল মানে কিবা ফূৰ্তিত কিবা অকেজনত খাই অলপ চলপ আৰু ফেমিলি একেলগে খায় খায় বাহিৰত একেলগে বহি আমি খাব পাৰোঁ আপোনালোকে মানে এইটো ট্ৰেডিশ্যনেল আৰু ন এইটো আপোনালোকৰ কিন্তু সিহঁতৰ আকৌ এটা নিয়ম আছে ঘৰটো মা বা দেউতা একেলগে খাব পাৰিব স্মক এলাও নাই আচ্ছা মানে স্মক কৰিব নোৱাৰে হয় নহয় কিন্তু ঘৰটো খাব পাৰে সিহঁতে খায় একেলগে খায় গোটেই ফেমিলি খায় কিন্তু সিহঁতৰ স্মকটো চিগাৰেটটো সিহঁতে এলাও নাই ঘৰত খাব নোৱাৰিব কেতিয়াবা আৰু সদায়তো নহয় কেতিয়াবা মা দেউতাহঁতৰ লগত মানে বহি কিবা কিবি আলোচনা কৰোঁ ঘৰো এক বটল লওঁ এই তেনেকৈ আৰু খাই থাকোঁ আৰু কেতিয়াবা আলোচনা কিন্তু ইয়াৰ যোনটো নিচা এতিয়া আমাৰ লোকেলটোৰ যোনটো নিচা আপুনি যে ক'লে খৰটো তেনেকৈ আমাৰ যোনবোৰ বেলেগ থাকে মানে এইটো চালানীটো যে তেনেকুৱা নে নিচাটো তেনেকুৱা নে তাতকৈ বেছি নে কম একেটা কিন্তু ক্ষতি নাই চাউলৰ চাইড এফেক্ট নাই সেইটো ক্ষতি নকৰে ভাল লাগে খাই ভাল লাগে আচ্ছা ভাল লাগে খাই ন এইটো আপেনা পালো আমি এইটো মজা পাবলৈ হৈছোঁ আৰু আমাৰ বেছি সময় নালাগে আহি পামে আৰু এটা বস্তু দেখাব পাৰা এই আমাৰ ইয়াত কাৰ্বি আংলঙত নেটৱৰ্ক নাই এই জেগাডোখৰতে পায় সিহঁতে কি হয় একগোট হৈ আছে মানে এইখিনি জেগাতে নেটৱৰ্ক পায় জেগাতে কাৰ্বি আংলঙৰ ভিতৰত নেটৱৰ্ক পায় সিহঁতে 20টা 30টা ল'ৰাবিলাকে কাৰোবাক ফোন কৰিবলৈ হওক কাৰোবাক ভিডিঅ' চাবলৈ হওক বা কিবা আজিকালি গেম খেলে নহয় 5G ফ্ৰী ফায়াৰ এই জেগাডোখৰত আহি পেলাই 30টা 40টা গোট খাই সিহঁতে গেম খেলি কি লোকেশ্যন ভাই এইটো কি লোকেশ্যন এনেকুৱা এটা জেগা সেইখিনিতে নেটৱৰ্ক পায় বেলেগ কথা অলমোস্ট আমি পাইছো এতিয়া এইটো এইফালে আগত গৈ পেলাই ৰাইট চাইড আপুনি তিনিআলি এইটো চিলিম ইনটি বুলি কয় চিলিং মিন্টি চিলিম ইনটি আচ্ছা এজন মানুহৰ টাইটেলত মানে এইটো তিনিআলিটো ৰখা হৈছে এইটো ৰাইট চাইড দি সোমাই গ'লে আমি অলমোস্ট এইটো পাই যাম এইফালে যায় ন এইফালে এইটো ৱেলকাম টু গুজৰাট আমি আহি পালোঁ বহুত এক্সাইটেড হৈ আছোঁ মই জেগাটো চাবলৈ আৰু বেছি দূৰ নাই বুলি কৈছে এইফালে এইটো ডাউন নামি আছোঁ এতিয়া ডাউনটো নামিলে গৈ থাকা এইটো কি হয় এইটো তামোলবাৰী আৰু সেইটো নামঘৰ নেকি আচ্ছা 2013 চনত যে আমাৰ সাহিত্য সভা হৈছিল কাৰ্বি আংলঙত এই জেগাডোখৰত হৈছিল কংগ্ৰেছ চৰকাৰ আছিলে তৰুণ গগৈও আহিছিলে আচ্ছা এই জেগাডোখৰত তৰুণ গগৈ আহিছিলে এইখিনি জেগাত সাহিত্য সভা হৈছিলে ন কাৰ্বি আংলঙত বহুত ডাঙৰ সাহিত্য সভা হৈছিলে 2012 নে 2013 মোৰ বিশেষকৈ মনত নাই কিন্তু এইটো কাৰ্বি আংলঙত বহুত ডাঙৰ সাহিত্য সভা হৈছিলে পামে চাগে এইটো কোনফালে আমি ইয়াত গাড়ীও ধুম বুলি কৈছে মানে ধুনীয়া জেগা আছে আৰু ইয়াৰ পানীটো একদম ক্লিন হয় একদম ক্লিন হেল্ল' চাইড বিন্দাস আছে মিনাৰেল এড কৰিব নালাগে ইয়াৰ কাৰ্বি আংলঙৰ পানী জুৰি যিটো পানী আহে কোনো মিনাৰেল এড কৰিব নালাগে বুলি ইমানেই ফ্ৰেছ বহুত ফ্ৰেছ আচ্ছা খাব পাৰি কোনো প্ৰব্লেম নাই পাহাৰীয়া মানুহবিলাকতো জুৰি পানীয়ে খায় আপোনালোকে জুৰি পানী খায় না সি নিজেও খায় জুৰি পানী খায় তাতো ঘৰত যিটো আছে পাহাৰৰ পৰা জুৰি পানী সেইটো প্ৰিজাৰ্ভ কৰি লয় বটলে হওক বা কিবা হওক থিয় হোৱা অলপ থিয় হোৱা গাইছ আমি আহি পালো এইটো নে অলমোস্ট আহি পালো আপোনালোকে জুৰি এইটো জুৰি আছে এইফালে গাড়ী পাৰ হ'ব নে নাই গাড়ী পাৰ হ'ব বেছি বৰষুণ দিলে জুৰিত পানী বাঢ়ি গ'লে তেতিয়া গাড়ী পাৰ নহয়
এইফালে ৰাইট চাইডে আছে যিটো ঝুলনা দলং আছিলে এইটো উটুৱাই লৈ গ'ল কৈছিলোঁ সেইটো চোৱা এইটো গাইজ ফাইনেলি আমি আহি পালো এইটো অ মজা গাড়ীত নমাই দিব পাৰিবা কোনো প্ৰব্লেম নাই বাইক বিলাক মানুহ পাৰ কৰি আছে ৰবা চাই মানুহ যিবিলাক থাকে আচ্ছা ৱাহ কিমান ধুনীয়া আমাৰ দিলীপ মামা Hello. তিনিআলি তাৰ পাণ দোকান আছে পাণ দোকান আছে এইজন কিমান ধুনীয়া ভিউটো কেনেকুৱা পানী আহি আছে আৰু একদম ক্লিন আছে আৰু বহুত কিবা কিবি আছে দেখাবলগীয়া মই আপোনালোকক দেখুৱাম এতিয়া সেই পাৰত যোৱা আমি পাৰ হৈ গৈ আছো এতিয়া পানীৰ মাজেৰে 4x4 কি মজা আমাৰ জিপচি একদম পানী ফালি গৈ আছে ৰখাই দিল আগত বহুত দ আছে আমি একদম ভাল লোকেশ্যন এটাতে আমি গাড়ী ৰখাইছো একদম পানীৰ মাজত আছো চাওক আপোনালোকে আৰু ইয়াৰ পানীখিনি চাওক কিমান ক্লিন হৈ আছে কিমান চাফা একদম ওচৰত লৈ যোৱা তুমি ভিতৰত যিবিলাক পাথৰ আছে চব দেখা পাবা খাবও পাৰিবা পানীটো খাব পাৰিবা একদম ধুনীয়া হৈ আছে ন হা কোনফালে এনেকি আৰু সেইফালে চাওক কিমান মানুহে বাইক চাইক ধুই আছে ৱাও পানীটো বহুত ঠাণ্ডা ভাবিব নোৱাৰা ঠাণ্ডা যিমান বাহিৰত গৰম থাকক পানীটো মানে সদায় ঠাণ্ডাই থাকে ঠাণ্ডা কেনেকুৱা ঠাণ্ডা পানী একদম বৰফৰ নিচিনা আমি আহিছো টিকা ফটা ৰ'দত কিন্তু ইয়াৰ পানীটো মোৰ ভৰি বিষ উঠি গৈছে ইমানেই ঠাণ্ডা পানী ভাবিব নোৱাৰা ঠাণ্ডা আৰু এনেকুৱা ক্লিন এটা পাথৰ মই মানে কি শিলকেইটা যে আছে এটা মই হিচাপ কৰিব পাৰিম এনেকুৱা ক্লিন হৈছে আৰু সেইফালে পানী দ আছে তাত দ জেগা সেইটো আৰু সেইফালে যাম আৰু সেইফালে চাওক গাড়ী চাওক কিমান পানী আৰু ইয়াতে একদম ধুনীয়াকে মই গাড়ীখন ধুই লওঁ অলপ আৰু ইমানেই চাফা পানী আৰু সেইফালে বহুত দ কিছুমান জেগাও আছে এইফালে কি আছে আৰু দ আছে নেকি এইফালে পানী স্পীড চোৱা কেনেকুৱা স্পীড পানী এইটো উটুৱাই লৈ গৈ আছে স্পীড আছে ন পানীৰ লৈ যায় নিজে কেনেকুৱা শব্দ তাত যাম সেইখিনিত এটা বান এটা যে দিয়া পানী স্পীড হবলৈ সেইটো আহিব পৰা নাই সেইফালে দেখুৱা সেইফালে আহিব পৰা নাই সাঁতুৰি আছে কেনেকুৱা স্পীড একেটা জেগাতে আছে কেনেকুৱা স্পীড ইয়াত পানীটো উটুৱাই লৈ গুচি যাব হা Oh my god. বেলেগ ঠাণ্ডা লাগিছে কিন্তু পানীটো হা বেলেগ ঠাণ্ডা না বেলেগ ঠাণ্ডা খাব পাৰি মানে এইটো আপোনাৰ একদম পাহাৰৰ পৰা বৈ আহিছে একদম ফ্ৰেছ পানী আৰু আমাৰ কি তাক চাক কেনেকুৱা গা ধুই আছে বিন্দাস কৰি আছা বান্ধি আছা যে কিহৰ পানী স্পীড হ'ব হা পানীটো স্পীড হ'ব মানে অলৰেডি পানীটো স্পীড আছে স্পীড হ'ব মানে এই বান্ধটো যে দি আছা এইকিটা এইটো পানীটো ৰখাই দিছি ইয়াৰ পৰা পানীটো ডাইভাৰ্ট হৈ যাব মানে পানীটো এইফালে আহি আছে অলৰেডি পানী স্পীডে আছে স্পীড আছে পানীটো ইয়াত ৰখাই ডাইভাৰ্ট কৰি আছে পানীটো মাজেদি যাব মানে ইয়াত আমি এনেকৈ এটা বান এটা দিম এনেকৈ বান এটা দিয়াৰ পিছত সেইফালৰ পৰা এটা দিম তাৰপিছত মাজেদি যোনটো পানী পাৰ হৈ যাব সেইটো মানে গুলি নিচিনা পাৰ হৈ যাব বান্ধি আছে নেকি এইফালে হা সেইফালে বান্ধি আছে মানে এইফালে বান্ধি অলৰেডিতো পানী বহুত স্পীড আছে ইয়াত এটা বান্ধি আছে যোনটো পাথৰ আছে পাথৰ এইফালে বান্ধি আছে সেইফালৰ পৰা তেও বান্ধি আছে মাজৰ পৰা যোনটো পানী যাব বেলেগ স্পীডত যাব মানে ইয়াত বৰ্তমানতো মোক উটুৱাই লৈ যাব পৰা নাই
কিন্তু বানটো দিয়াৰ পিছত মই ইয়াত থিয় হ'ব নোৱাৰিম, এনে গুলি নিচিনা উৰুৱাই লৈ গুচি যাব। সঁচাকে বেলেগ বেলেগ স্পীড হৈ আছে, যিমান বান দি গৈ আছে আৰু সিমান স্পীড হৈ গৈ আছে। সেইটো চাম যেতিয়া গোটেইখিনি দিয়া হৈ যাব তাৰপিছত কেনেকুৱা হয়। ইয়াক উটুৱাই লৈ গ'ল এইটো ৰখিব পৰা ৰ'ব পৰা নাই, ইয়াক উটুৱাই লৈ গৈ আছে। আৰু এইফালে চাওক কেনেকুৱা পানী খুদ বৈ আছে, সেইটো লৈ গ'ল মজা লাগি আছে। মই আকৌ এবাৰ আহিম আৰু অহা ছানডেত আহিম। আজি ছানডে বুলি অহা নাই, কাৰণ মই আপোনালোকক দেখুৱাবলৈ আহিছোঁ। যদি ছানডেত আহিলোঁ হয় চাৰিওফালে মানুহ হৈ থাকিলে হয়, এতিয়া মানে এই কামবোৰ মই কৰিব নোৱাৰিলোঁ হয়। অহা ছানডেত মই আকৌ আহিম, এতিয়া আপোনালোকক দেখুৱাম ইয়াত কিমান টুৰিষ্ট আহে। আৰু বহুতে মোক সুধি আছিলে ফোন কৰি থাকে যে ৰুবুল দা সেই লোকেশ্যনটো ক'ত, কেনেকৈ যাব লাগিব আৰু কিমান মই ৰিপ্লাই দি থাকিম। মই ভাবিলোঁ যে ভিডিঅ' এটা বনাই দি দিওঁ, যোন ইণ্টাৰেষ্টেড হয়, যোনে প্ৰকৃতি প্ৰেমী তেওঁলোকে আহিবলৈ অলপ ইজি হ'ব। পানীত পাথৰ চাক না কেনেকুৱা ধুনীয়া এইবোৰ পাথৰ চাক। কি কৈ আছে টিউব লৈ আহিবলৈ, একচুৱেলি টিউব পুতি দিছা। যদি টিউব লৈ আহোঁ মাজত ইয়াত সেই তালৈকে শুকুৱাই লাগিছে মজা মানে। পানীৰ ঢাল বহুত বেছি, তুমি সিফালে নাযাবা, মই উঠুৱাই লৈ গুচি যাম। সিফালে অলৰেডি বহুত হৈ আছে। নাই যোৱা আপুনি ফিল কৰিব পাৰোঁ কেনেকুৱা স্পীড হৈ আছে পানী। আৰু এই শিলটো চাওক কিমান ডাঙৰ আৰু কিমান ধুনীয়া কালাৰ, কিমান ধুনীয়া এইটো চাইডে এটা কালাৰ, এইফালে এটা কালাৰ, ধুনীয়াকৈ চুব পাৰে, আপোনাৰ হাতো নাকাটে। পানী বান দিয়ে আছোঁ, অথনিবা দি আছোঁ, শেষ হোৱাই নাই। লাষ্ট মমেণ্টত চাব কেনেকুৱা ঘূৰি নিচিনা উৰি যাওঁ আমি। এইটো চাওক কিমান ধুনীয়া পাথৰবোৰ না। বিজনেছ কৰিব পৰা যায় দেখোন পাথৰ কাটি। নাই 1,000 পিচ 5 টকা 10 টকা আৰামত বিক্ৰী হ'ব। কেনেকুৱা হৈছে আইডিয়াটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্ট কৰি। পাথৰৰ বিজনেছে কৰোঁ নেকি, দোকান এটা খুলি বহি থাকোঁ। বহুত ধুনীয়া আছে। ভাগৰ লাগিছে ভাগৰ কি কষ্ট তেনেকুৱা ফিল হোৱা নাই। মানে এনেকুৱা এটা পৰিৱেশৰ মাজত আছোঁ, মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। মানে মই গোটেই দিনটো ৰাতিটো ইয়াতে থাকি যাব পাৰিম, একো প্ৰব্লেম নাই। আপোনালোকে আহিলে টাৱালি, গামোচা, ব্লেংকেট কিবা কিবি লৈ আহিব, ইয়াত ধুনীয়াকৈ মজা এনজয় কৰিব পাৰিব। আৰু কিবা খোৱা বস্তু গেষ্ট কিবা লৈ আহিব পাৰে, পিকনিকৰ নিচিনা খানা চানা খাব পাৰিব। ইয়াত চাৰিওফালে পানী আনিব নালাগে, খোৱা পানী এইটো খাব পাৰিব, ৰান্ধিব পাৰিব, গা ধুব পাৰিব, চব কৰিব পাৰিব। আমাৰ 60% বান দিয়া হৈ গ'ল। এতিয়া পানী বহুত ফুট গৈ আছে, মানে তাত থিয় হ'ব নোৱাৰি, তাত উঠুৱাই লৈ যাব। তুমি এবাৰ ট্ৰাইল এটা দেখাই দিয়াচোন আমাক। তাত থিয় আছে, মাজত থিয় হ'ব, অকণমান কৰিব লাগিব। এই চাগে উঠুৱাই লৈ গুচি গ'ল। কেনেকুৱা আগজনী নিচিনা গৈছে, মজা। কেনেকুৱা ধুনীয়া ক্ষীৰ, মই ক্ষীৰ চাই পাগল হৈ গৈছে। গাইজ কেনেকুৱা স্পীড হৈ আছে আপোনালোকে দেখা পাইছে। আৰু লগৰকেইটা ইয়াত আছিলে, সিহঁতক সেইফালে চাওক এবাৰ, সেইফালে উঠুৱাই লৈ গুচি গ'ল। আৰু মই এতিয়া যাম মুখৰ উঠুৱাই যাওঁ, আৰু মই তেনেকৈ গামোচা চামোচা তেনেকৈ অনা নাই। গতিকে মই ইয়াত আপোনালোকে সেইটো নেদেখুৱাওঁ। আমাৰ প্ৰায় আজিৰ দিনটো শেষ হ'লেই, আৰু বেছি সময় নাই। আমি শেষতে যাম, অলপ কিবা কিবি চাম। আৰু আগলৈকে গৈছিলোঁ, এনেকুৱা বহুত ধৰণৰ কিবা কিবি বস্তু আছে। মোৰ অলপ ভাগৰ লাগিছে, বহুত কিবা কিবি আছে বস্তু আপোনালোকক দেখুৱাবলগীয়া, আৰু আপোনালোকে নিজে আহি ফিল কৰিব পাৰিব। এতিয়া যাওঁ আৰু অলপ টাইম আমি গাড়ী চৰত যাওঁ, গাড়ীখন অলপ ধুওঁ, সিফালে কিবা কিবি কৰিম, তাৰপিছত আমি ঘৰলৈকে যাম। এতিয়া আমি সেইফালে যাম। গ'ল মজাই লৈ গ'ল ইয়াক।
স্বৰ্গত আছে না মজা হা মজা লৈ আছো কেম 100% satisfaction হা আৰু আমাৰ গাড়ীখন ধুব নহ'লেই আমি সেইফালে বিজি হৈ আছিলোঁ গাইছ আমাৰ হ'ল আমি বহুত এনজয় কৰিলোঁ বহুত টাইম হ'ল আৰু টাইমো বহুত হৈ গ'ল এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ অলপ পেক দিলোঁ আরে মুখটো লৈ যাওঁ এতিয়া আমি ঠাণ্ডা পানী খাই আছোঁ ক'ল্ড ড্ৰিংকছ অ' মজা যাব পিনি নাংফাং নিংচাং পিক ল থেংক ইউ